আজি হৈছে 1 ফেব্ৰুৱাৰী তাৰিখ আৰু আজি আমি পুনৰ আহিছোঁ সাহিত্য সভা অধিৱেশন চাবলৈ। কেনেকুৱা হৈছে আপোনালোকে যদি কোনোবা দূৰত ঘৰত আছে আৰু আহিব পৰা নাই, আপোনালোকক দেখাই আছোঁ সাহিত্য সভাত কি আহিছে। বলকচোন একেলগে আৰম্ভ কৰোঁ চাবলৈ। পিছফালে চাওক, এয়া গোটেই অসমৰ মানুহ আহিছে। এয়া চাওক কিমান মানুহ হৈছে চাব পাৰে। এয়া মোৰ লগত মোৰ মা আহিছে, মাহী আইতা সকলো আহিছে। আমি একেলগে চাওঁ বলক। মেইন গেটৰ পৰা সোমাই আহি গেটৰ লেফ্ট চাইডে মেইন এইটো নামঘৰ আৰু নামঘৰত ধুনীয়া নাম চলি আছে, চাব পাৰে আপোনালোকে। এই নামঘৰটোৰ পিছফালে এয়া হৈছে কবিতা আবৃত্তিৰ ঠাই। চাওক, ওচৰৰ পৰা দেখাই দিছোঁ কবিতা আবৃত্তিৰ ঠাইখিনি। নাম চাই ওলাই আহিলেও এতিয়া গ্ৰন্থমেলাৰ পিনে আগবাঢ়িছোঁ। আপোনালোকক দেখাই আছোঁ গ্ৰন্থমেলাৰ। দেখি ভাল লাগিল যে মানুহৰ কিতাপ পঢ়াৰ আগ্ৰহ এতিয়াও কমি যোৱা নাই একেবাৰে। ভিৰ চাব পাৰে আপোনালোকে। নিজে এখনো কিতাপ কিনা নাই, সেইটো বেলেগ কথা বাৰু। গ্ৰন্থমেলাৰ পৰা আহি এয়া প্ৰদৰ্শনীৰ ইফালে আগবাঢ়িছোঁ। প্ৰদৰ্শনীৰ সন্মুখত ভিৰ চাওক। অসম পৰ্যটনৰ ভিতৰলৈ যাই চাওঁ বলক, ইয়াতে কি দেখুওৱা হৈছে। ইয়াতে মানে অসমৰ বেলেগ বেলেগ ঠাইসমূহ কি কাৰণত বা কি বস্তুৰ কাৰণে বিখ্যাত, এইবিলাক ইয়াতে প্ৰদৰ্শনী কৰা হৈছে। ইয়াতে আমাৰ অসম পৰ্যটনস্থলীত আমাৰ অসমৰ কিছুমান গুৰুত্বপূৰ্ণ ঠাই, মঠ মন্দিৰ যিমান আছে, ইয়াতে কিছুমানৰ এটা নমুনা ইয়াতে দাঙি ধৰা হৈছে, যেনেকৈ কামাখ্যা মন্দিৰ বা মাছ মেকিং ট্ৰেডিশ্যন আমাৰ মাজুলীত আছে। আমি জানো মাজুলীত বহুত বিখ্যাত মাছ মেকিং ট্ৰেডিশ্যনটো, আৰু ইয়াতে হেণ্ডলুম মানে তাঁতশালৰ যিটো ট্ৰেডিশ্যন, যিটো পৰম্পৰা আমাৰ অসমত বহুত বিখ্যাত, সেইবিলাক ইয়াতে দেখুওৱা হৈছে। এইবিলাক ৰংঘৰ, কাৰেংঘৰ, অসমৰ যিমানখিনি পৰ্যটনস্থলী বা মঠ মন্দিৰ, ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ঠাইসমূহ ইয়াতে দেখুওৱা হৈছে। এয়া চাওক, অসমৰ আপুৰুগীয়া সম্পদ এশিঙীয়া গড়ৰ ইয়াতে প্ৰদৰ্শনী কৰা হৈছে। এয়া চাওক, আমাৰ পাটৰ কাপোৰ, মুগাৰ কাপোৰ, এইবিলাক কেনেকৈ বনোৱা হয়, এই সকলো প্ৰচেছবিলাক ইয়াতে দেখুওৱা হৈছে। আৰু শুনামতে এইখন ব্ৰিটিছৰ দিনৰে গাড়ী এনেকৈ সংৰক্ষণ কৰি ৰখা হৈছে, চাব পাৰে। কিমান পুৰণি গাড়ী এইখন চাওকচোন। চাওক, জাপিটোৰ পিছপিনে থিয় হৈ আছোঁ, আগফালে যাই আপোনালোকক দেখাই আছোঁ। এইটো কি আপোনালোকে জানেনে? এইটো চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে নিজে ব্যৱহাৰ কৰা নিজৰ কাপোৰ থোৱা বাকচ এইটো। এই আমাৰ আগৰ দিনৰ তাঁতশালত ব্যৱহাৰ কৰা বস্তু। এইবিলাক চাওক, এইবিলাক আগৰ দিনৰ বস্তু। আগৰ দিনৰ মানে 10-20 বছৰ পুৰণা বস্তু নহয় দিয়ক, একেবাৰে 300-400 বছৰ পুৰণা বস্তু এইবিলাক। এইটো চাওক, এইটো কাঠৰ চৰিয়া, একেবাৰে বহুত পুৰণা কাঠৰ চৰিয়া, আৰু সৌৱা সেইটো হৈছে জাপা।
আৰু জাপা বুলি ক'লে কোনে কোনে বুজি পায় ক'বচোন। এইখন হৈছে আগৰ দিনৰ কাঁহী আৰু এইটো আগৰ দিনৰ ৰজা মহাৰজাসকলে ব্যৱহাৰ কৰা চাধাৰ টেমা। আমাৰ দাদাজনে ভালকৈ বুজাই দিব কোনটো কি আচলতে। 300 বছৰ আগৰ এই হিচাপত 1600 বুলি কৈছিল এটা হকা বুলি। আৰু এই দীঘলটো কি দাদা? এইটো তোমাৰ আগতে কৰছ নাছিল না হকা বুলি এটা বুলি যিটো সো এই আগৰ দিনৰ নাৰিকলৰ হেৰিটো লাবৰাটো ইউজ কৰিছিল এই হিচাপে দৈ এইটো বহুত পুৰণা পইচা হে এইটো ইতাত নাই 5 পইচা 20 পইচা 10 পইচা এইটো ৰাজা মহাৰাজা দিনৰ হেৰি সাদা টেমা। এইখন চাওক কেনেকুৱা অদ্ভুত বস্তু বনাইছে। ল'ৰাজনে এইখন কাঠৰ গাড়ী বনাইছে চাওকচোন। তাৰ পিছত আপোনালোকে চাব পাৰে ভ্ৰাম্যমান থিয়েটাৰত যিবিলাক বস্তু ব্যৱহাৰ হয় পুৰণি বস্তুবিলাকৰ ইয়াতে প্ৰদৰ্শনী দেখুওৱা হৈছে। বোলক প্ৰদৰ্শনীৰ পৰা ওলাই আহি এতিয়া বিজ্ঞান মেলাৰ পিনে আগবাঢ়ো। বিজ্ঞান মেলাৰ লেফ্ট ছাইডত এয়া আছে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ প্ৰদৰ্শনী। বিখ্যাত গ্ৰন্থ আছিল ৰস ৰত্নাকৰ। তেওঁৰ আন গ্ৰন্থসমূহ হ'ল কক্ষপথতন্ত্ৰ, আৰোগ্য মঞ্জৰী, যুগসাৰ আৰু যুগাষ্টক। চৰক জীৱবিজ্ঞান আৰু জীৱন বিজ্ঞান এই দুয়ো ক্ষেত্ৰত প্ৰভূত অৱদান আগবঢ়োৱা প্ৰাচীন ভাৰতৰ বিজ্ঞানীগৰাকী আছিল চৰক। চৰক সংহিতাৰ ৰসক চৰকে নিৰ্ভৰ কৰি মহৰ্ষি চৌনকে আকাশ মাৰ্গক 5 ভাগত বিজ্ঞানৰ আধাৰত বিভাজিত কৰিছিল। চাণক্যই তেওঁৰ অৰ্থশাস্ত্ৰত লিখিছিল। কৰাৰ পাছত প্ৰায় কেইবাশ বছৰ ধৰি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ মাজৰ এগৰাকী আছিল জগদীশ চন্দ্ৰ বসু। প্ৰফুল্ল চন্দ্ৰ ৰায় আছিল এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় ৰাসায়নিক। PC ৰায় মাৰ্কিউৰিয়াম নাইট্ৰেট আৱিষ্কাৰ কৰিছিল। শ্ৰীনিবাস ৰামানুজম আছিল এগৰাকী অসাধাৰণ গণিতজ্ঞ। গণিত শাস্ত্ৰৰ কঠিনতা ৰামানুজে নিমিষতে নাইকিয়া কৰিব পাৰিছিল। এতিয়া চাওঁ বলক চবচে এক্সাইটিং পাৰ্টটো বিজ্ঞান মেলা।